আপোনাৰ বাহিৰে ইয়াৰ আৰু কোনো নাই। জানো যে দেউতাকে ভুল কাম কৰিছিল, কিন্তু তাৰ শাস্তি অকণমানটো দিয়া জানো উচিত হ'ব? কোৰ্টতো প্ৰমাণ হৈছে যে ৰঞ্জন নিৰ্দোষী আছিল, আৰু সকলোবোৰ জানিও আপুনি লৈ যাওক তাক ইয়াৰ পৰা। মানুহৰ জীৱনত সুখটো সকলো আহে। জীৱন মানেই সংগ্ৰাম। কিছুমান মানুহ পৰিস্থিতিত পৰিহে সলনি হয়, আৰু কিছুমান খঙাল হয়। কাক খুজি তই এই কুকুৰটোৰ ফটো ওলোমাইছ? নহয় দে বুলি কৈছো। ককা তুমি ইমান লেতেৰাকৈ কিয় থাকা? মোৰ ইচ্ছা মই যেনেকে থাকো। ঐ তাহানি যোৱাহঁত আজিও ভাঙিলে এখন। খেলিবলৈ ঠাই বিচাৰি পোৱা নাই। মান্নাত মৰাহঁত। ককা উঠা না, হাগা লাগিছে। ঐ পুঠি মাছকে দি দে। নহয় ভাঙোন খাম। কিয়? ঐ পুঠি মাছ। নহয় ভাঙোন দিয়ক। নাই নাই পুঠি মাছ আপোৱা দে। এইজন আপোনাৰে নাতি ল'ৰা নেকি? নহয়। হিটলাৰৰ আচল খং দেখা নাইতো। আবে হিটলাৰৰ নাতিনীয়েক দেখোন। হিটলাৰ আহিছে। হিটলাৰ ঘৰলৈ যা বুলি কৈছো নহয়। ঐ তোক এটা কথা কিমান বাৰ ক'ব লাগিব? যা।